Hello everyone, welcome back to my YouTube channel. আজি ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰিছোঁ মই আৰু আয়াং বেটাই। কালি মানে আয়াং বেটাৰ এক্সাম শেষ হ'ল, এনুৱেল এক্সাম প্ৰি নাৰ্চাৰী। সেইকাৰণে আজি অলপ ওলাই আহিছোঁ ফুৰিবৰ কাৰণে। ফ্ৰী হৈ যোৱাৰ কাৰণে আজি ওলাই আহিছোঁ অলপ মৰ্ণিং ৱাকৰ কাৰণে। নহ'লে অন্য দিনা আয়াং বেটা অলপ শুই থাকে। আজি সোনকালে উঠিলে পঢ়িবলৈ নাই যে, আজি সোনকালে অন্য দিনা অলপ দেৰি হয়। আজি অকণমান মানে এনজয় কৰোঁ গুড মৰ্ণিংটো। তেন্তে ব'লক আজি আমাৰ লগত আপোনালোকেও এনজয় কৰক। গাইজ, মই এতিয়া আছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছৰ ভিতৰত। আমি এইফালে অলপ মৰ্ণিং ৱাক কৰোঁ, কাৰণ একেবাৰে ৰাতিপুৱা নাথাকে ইয়াত। নহ'লে আমাৰ মেইন ৰোডত আমি কৰিব নোৱাৰোঁ গাড়ীৰ পৰা। এইটো হৈছে ডক্টৰ ভূপেন হাজৰিকাৰ পৰিৱেশ কল্যাণ অধ্যয়ন কেন্দ্ৰ, ডিব্ৰুগড় ইউনিভাৰ্চিটি পাৰফৰ্মিং আৰ্টছৰ এইটো ডিপাৰ্টমেণ্ট। ব'লা আহা, নালাগে যাব, ফুল কিটি কামুৰিব। আৰু এই ডিপাৰ্টমেণ্টটো হৈছে মেনেজমেণ্ট বিভাগ। একদম নাহৰৰ গছে ভৰি আছে আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় চৌপাশ। এইখন হৈছে বটানিকেল গাৰ্ডেন। বটানিকেল গাৰ্ডেনখন কিবা অৰণ্য নিচিনা হৈ আছে, একো নাই আৰু গাৰ্ডেনৰ নামত। গছ গছনি ইফালে নাহৰৰ গছে গোটেই ভৰি আছে। কালি আচলতে ইয়াত বহুত ধুমুহা বৰষুণ হ'ল আমাৰ ইয়াত ডিব্ৰুগড়ত। আপোনালোকৰ পিনে কেনে হৈছে আমি নাজানো, কিন্তু এইফালে হ'ল। সেইফালে হোৱাৰ কাৰণে অলপ ৰাস্তাটো আজি গোটেই পাত পত্ৰ আহি গ'ল। এইফালে দেখাই যাওঁ আপোনালোকৰ, এইটো হৈছে ইকনমিক্স ডিপাৰ্টমেণ্ট, অৰ্থনীতি বিভাগ। গৈ থাকা ন, তুমি গৈ থাকা, খোজকাঢ়ি গৈ থাকা, গুড মৰ্ণিং কৰা। ব'লা। এয়া হৈছে বুৰঞ্জী বিভাগ, অসমীয়া বিভাগ। এইফালে বুৰঞ্জী বিভাগৰ অধ্যয়ন কেন্দ্ৰ আৰু লগতে অসমীয়া বিভাগো আছে। তাৰ যেতিয়া আপোনালোকে কেতিয়াবা পঢ়িবলৈ আহিব নিশ্চয় দেখিব ডিপাৰ্টমেণ্টবিলাক, ভাল লাগে। মই সদায় এইফালে আমি বেছিভাগ মৰ্ণিং ৱাক কৰা হয়, ইভিনিং ৱাক কৰা হয়, কাৰণ ভাল লাগে পৰিৱেশটো। নাৰী অধ্যয়ন কেন্দ্ৰ, ফিলচফি ডিপাৰ্টমেণ্ট হয়। তোমাৰ অংকুৰণটো ইয়াত নাই, তোমাৰ টুপি পিন্ধা বেটা। আয়াং বেটাহঁতৰ যিখন স্কুল আছে তাৰ প্ৰি নাৰ্চাৰী অংকুৰণ দিয়াকৈ আছে, অংকুৰণখনলৈ যাব বিচাৰি দিবলগীয়া আছে তাৰ স্কুলত। এইবাৰ বছৰটো সেনেকৈ আমি দুটা আহিবই লাগিব। অকণমান ফুৰি লৈছোঁ ৰাতিপুৱা। চাহ খোৱাই নাই, এনেও ছেটাৰডে হয়, আজি শনিবাৰে ইউনিভাৰ্চিটি কিছুমান ডিপাৰ্টমেণ্ট বন্ধ থাকে। তাৰ অংকুৰণ দিয়াকৈ চেণ্টাৰ সন্মুখত ফিল্ড এখন আছে। আকৌ ৰাতিপুৱা হোৱাৰ লগত য়োগা ক্লাছ হয় আৰু ক্ৰিকেটৰ প্ৰেক্টিচ কিছুমান হৈ থাকে। ভাল লাগে চাই। আৰু সৰু ইহঁতৰ বয়সৰ 3, 4, 5 বছৰ বয়সৰ পৰা ল'ৰা ছোৱালীবিলাকৰ তাত য়োগা ক্লাছ হৈ আছিলে ফিল্ডত। কিন্তু ক'ভিডৰ টাইম অহাৰ লগে লগে সেইবিলাক অলপ বন্ধ হৈ থাকিলে কেইদিনমান। আকৌ কেতিয়া হয় এতিয়া। এইটো হৈছে জীৱ বিজ্ঞান বিভাগ, বায়'লজি ডিপাৰ্টমেণ্ট। তাৰ পৰিৱেশ চৌহদটো চবফালে সেউজীয়াই ডিপাৰ্টমেণ্টটো। এতিয়া আমি গৈ আছোঁ আয়াং বেটাৰ স্কুলখনৰ পিনে। যেতিয়া আমি আহোঁৱে মানে এইফালে কেতিয়াবা ফুৰিবলৈ, সি তাৰ স্কুলখন নোচোৱাকৈ নাযায়। তোমাৰ স্কুলখন এইফালে আছে নি? কেনেকুৱা স্কুলখন, ভালনে? ভাল, ঠিক আছে। বাহ, ব'লাচোন চাওঁগৈ তোমাৰ স্কুলখন ক'ত আছে। ধুনীয়া ধুনীয়া। এইখন হৈছে ফিল্ডখন। আৰু বহুতে ইয়াত মৰ্ণিং ৱাক আৰু এক্সাৰচাইজ কৰি থাকে ৰাতিপুৱা। আয়াং বেটাক দেখাই দিছোঁ, এই ডিপাৰ্টমেণ্টটো এডুকেশ্যন ডিপাৰ্টমেণ্ট হয়, যিটো আপোনালোকে দেখি আছে ডিব্ৰুগড় বিশ্ববিদ্যালয় শিক্ষা তত্ত্ব বিভাগ। এইটো বগলী, ক্ৰেন। এইটো তোমাৰ পাপাৰ ডিপাৰ্টমেণ্ট আছিল দেই বেটা, ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন।
পাপাই ইয়াত পঢ়িছিলে তোমাৰ পাপাই ইয়াত পঢ়িছিলে বিচি আৰু তোমাৰ মামাই ক'ত পঢ়িছিলে মই দেখাম তোমাক দেই তাক দেখাই দিছোঁ তাৰ দেউতাকৰ ডিপাৰ্টমেণ্টটো আকৌ তাক মই এদিন দেখাব লাগিব মোৰ ডিপাৰ্টমেণ্টটো একচুৱেলি আইন বেটাক দেখাই দিছোঁ তাৰ দেউতাকৰ ডিপাৰ্টমেণ্টটো ল'ৰা ছোৱালী দেখিলে আচলতে সিহঁতৰ দেউতাকে আছিলে দেখুৱালে অলপ ল'ৰা ছোৱালী সৰুৰ পৰা ইনস্পিৰেশ্যন নিচিনা পায় দেউতাকৰ ডিপাৰ্টমেণ্টটো দেখাই দিছোঁ আৰু মই ক'ত পঢ়িছিলোঁ তাক চাব লাগিব এদিন আকৌ যেতিয়া আহিম তেতিয়া দেখ তুমি মই পঢ়াটোও চাবা দেই অঁ এইটো আছিলে আৰু মামাই ক'ত পঢ়িছিলে তোমাক সেইটো দেখুৱাম নহয় এয়া হৈছে আমাৰ আয়াং বেটাৰ অংকুৰণ ডে কেয়াৰ চেণ্টাৰ এতিয়া বোৰ বন্ধ আছে 10টাৰ লগে খুলিব এতিয়া বন্ধ আছে বেটা 10টাৰ লগে খুলিব এইটো হৈছে আমাৰ আয়াং বেটাৰ অংকুৰণ ইয়াতে পঢ়িছিলে আয়াং বেটাৰ প্ৰি নাৰ্চাৰী অঁ তাৰপিছতে এতিয়া নাৰ্চাৰী বিভাগটো ইয়াতে পঢ়িব এতিয়াতো বন্ধ হৈ আছে 10টাৰ লগে খুলিব ডে কেয়াৰ চেণ্টাৰ মানে ইয়াত সৰু একেবাৰে জন্মৰ পৰাই ৰাখে বেবীবিলাক যিসকলৰ মাক দেউতাকে চাকৰি কৰে দুইজনে তেওঁলোকৰ সন্তানবিলাকক ইয়াত মানে চোৱা চিতা কৰা হয় আৰু লগতে 3-4 বছৰীয়া বয়সৰ ল'ৰা ছোৱালী ইয়াত শিক্ষাদানো কৰা হয় সেইকাৰণে আৰু ডে কেয়াৰ চেণ্টাৰ যেতিয়া মই আকৌ এবাৰ আহিম ইয়ালৈ ফ্ৰিজ দিবলৈ আছে বুলি কৈছিলোঁ নহয় আপোনালোকক সেই তাতে আপোনালোকক দেখুৱাম আৰু ভিতৰখনি আৰু দেই আইং বেটা আহি এতিয়া মোৰ কোচত আকৌ উঠিলেহি খোজ কাঢ়িব নোৱাৰে বোলে ভাগৰ লাগিছে মই তাক লওঁ এয়া মৰ্ণিং ৱাকৰ পৰা আহি আমি দুয়োটাই ফল মূল আৰু শাক পাচলিৰ এখন চাৰ্ট বনালোঁ আৰু তাকেই এইবিলাক মই কৰিব দি থাকোঁ আৰু কামবিলাক কাৰণ পৰীক্ষা যিহেতু শেষ হ'ল আহকচোন এতিয়া আমি অংকুৰণ ডে কেয়াৰ চেণ্টাৰৰ ভিতৰচোৱা চাই লওঁ ইয়াত যিহেতু বেবী থাকে সেইকাৰণে সিহঁতৰ চোৱা চিতা কৰাৰ কাৰণে যিবিলাক বস্তুৰ প্ৰয়োজন আছে সকলো বস্তুৱেই ইয়াত উপলব্ধ আৰু ক্লাছৰুমবিলাকো যথেষ্ট আহল বহল আৰু বাহিৰৰ যিটো পৰিৱেশ সেইটো চাৰিওফালে বহুত ডাঙৰ এটা এৰিয়া আছে য'তে ল'ৰা ছোৱালীবিলাকৰ খেলা ধূলা কৰিবৰ কাৰণে বিৰাটে মানে ভাল বৰ ঠেকঠোক নহয় স্কুলখন আৰু যিসকলৰ বেবীসকল থাকে ইয়াত চোৱা চিতা কৰা হয় সেইসকলৰ মাকসকলে সময়মতে আহি আকৌ স্তনপানো কৰাব পাৰে তাৰ কাৰণে এক্সট্ৰা আকৌ ৰুমো আছে ইয়াত আকৌ তেওঁলোকৰ কাৰণে পাকঘৰ আছে খোৱা বোৱা কৰাবলৈ বাচ্ছাবিলাকক আৰু যিসকলে বাচ্ছা মানে কি আৰু বাচ্ছাৰ পৰা একেবাৰে আপোনাৰ 4 বছৰ বয়সলৈকে 5 বছৰলৈকে থাকে যিসকলৰ মাতৃ পিতৃ দুয়োজনেই চাকৰিয়াল চ' আপোনালোকে ইয়াত ইচ্ছা কৰিলে কেতিয়াবা নিজৰ ল'ৰা ছোৱালীক যদি ইচ্ছা কৰে তেন্তে ইয়াত দিব পাৰে